গাড়ী ৰাস্তাত আৰু বৰষুণ পালোঁ। এতিয়া বৰ্তমান আৰু গছৰ তলত আকৌ আশ্ৰয় লৈ আছোঁ। বৰষুণ আপোনালোকে গম পাই আছে। কি ফাল্টু ক'ৰ ৰং ছাইডৰ পৰা গাড়ীখন সোমাই লৈ আনিছে। হে গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল RK Vlogs। মোৰ আচলতে আজি যোৱা কথা আছিলে কাজিৰঙা, কিন্তু সময় তেনেকৈ নিমিলিলে। সেইবাবে এতিয়া আমি নীলি মুকুৰীয়া ফালে গৈ আছোঁ। গতিকে গাইজ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। যেতিয়া মই ৰাইডটো ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া বৰষুণ দি আছিলে। এতিয়া মেঘামেঘি কৰিব ধৰিছে। চাওঁ আগলৈকে বৰষুণ দিয়ে নে কি হয়। এই কৰোণা ভাইৰাছটো যে কেতিয়া যাব এই দেশৰ পৰা, আমাৰ ভাৰতৰ পৰা, কেতিয়া আগৰ নিচিনা ঘূৰি ফুৰিব পাৰিম, য'ত মন যায় তাতে যাব পাৰিম। এতিয়া নিজৰ ৰিলেটিভৰ ঘৰতো এতিয়া যাব নোৱাৰা হৈছে। গতিকে ঘৰত থাকি বৰিং। সেইবাবে আৰু য'তেই নহওক আৰু এতিয়া এনেকুৱা লাগিছে যেন য'তেই পাওঁ ততেই গুচি যাওঁ। এতিয়া যিদিনাখন মেঘালয়টো খুলিব সেইদিনাখন চাব আপুনি, গুৱাহাটীৰ মানুহ মানে অসমৰ মানুহ গোটেই মেঘালয় ভৰ্তি হৈ যাব সেইদিনাখন। আমি আছোঁ সোণাপুৰত, মাজবাটত বৰষুণো পালোঁ। এতিয়া বৰ্তমানটো ৰ'দ দি আছে বহুত। গতিকে এতিয়া আমি জাগিৰোডৰ ফালে যাম। বৰ্তমান এতিয়া ৰেষ্ট লৈছোঁ। অলপ বাট অহাৰ পিছত আকৌ ৰাস্তাত বৰষুণ পালোঁ। বহুত জোৰত মানে বৰষুণ দিলে। তো আমি ৰাস্তাত এতিয়া ৰৈ আছোঁ, ৰ'বলৈ ঠাই নাই। গাড়ী ৰাস্তাত আৰু বৰষুণ পালোঁ। এতিয়া বৰ্তমান আৰু গছৰ তলত আকৌ আশ্ৰয় লৈ আছোঁ। বৰষুণ আপোনালোকে গম পাই আছে। গাইজ, বৰষুণটো কমিলে এতিয়া। গতিকে জাগিৰোডৰ ফালে আগবাঢ়ো এতিয়া। আকৌ বৰষুণ। আজি একচুৱেলি বহুত অসুবিধা পাইছোঁ। মাজে মাজে বৰষুণ আৰু মাজে মাজে ৰ'দ, তেনেকুৱা মানে বতৰটো হৈ আছে। বৰ্তমান আমি বৰষুণ পৰাৰ বাবে এখন ওচৰৰ দোকান এখনত ৰখিলোঁ।
আজি মই আহোঁতে ৰেইনকোটখন লৈ আহিব পাহৰিলোঁ। আচলতে মোৰ যিদিনাখন অফ থাকে সেইদিনা মোৰ বহুত মানে কাম থাকে, ৰাতিপুৱাৰ পৰা দৌৰা দৌৰি হয়। আচলতে 1 নম্বৰতে মোৰ বাইক ধুব থাকে আৰু 2 নম্বৰতে হ'ল মোৰ ডগি দুটা আছে, এটা হ'ল টিকলা আৰু এটা হ'ল ডাঙৰ। গতিকে সিহঁতকো মই গা ধুৱাব লাগে। তো সেইটো এটা প্ৰব্লেম। গা পা ধুৱাই মেলিহে মই এতিয়া মানে ৰাইডত ওলাই আহিব পাৰিছোঁ। গতিকে মানে কি ক'ব আৰু, উপায় নাই আৰু, এইবিলাকৰ কামৰ মাজেৰে মানে চলাই যাব লাগিব গোটেইখিনি। গাইজ, ৰ'দ বৰষুণৰ মাজে মাজে আহি আমি এতিয়া নীলিমুকৰীয়া পালোঁ। জাগিৰোড পাৰ হৈ নীলিমুকৰীয়া বুলি কয় এইখিনি। তো ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব।